ফ্ৰেণ্ডসকল আজি এটা কাম কৰি আছোঁ গৰমত 12 বাজি গৈছে চাওক কি কৰি আছোঁ চিলিং ফেনখন আছিলে খুব মানে বেৰিংটো বদলি কৰিব লাগে বেয়া লাগে এতিয়া এই বস্তুটো নোলায় মানে বহুত বেয়াকৈ ফচি গ'ল যদি আপোনাৰ নিজৰ ব্যক্তিগত ঘৰতে যদি সেই বস্তু যোগাৰ নাথাকে তেতিয়া এই মম এডাল দৰকাৰ হ'ব আৰু এইটো ওলাব পৰা যাব চাব কেনেকৈ মই কৰি আছোঁ আপোনালোকে এতিয়া এইটো উলিয়াই লোৱা হ'ল ভিতৰত ফুটাডাল থাকে এই ফুটাটো যিমান পাৰে আমি মাৰিব লাগিব এতিয়া এইটো আছে নহয় এইটো মাৰিয়ে থাকিম মাৰি থাকিম এনেকৈ এইটো মাৰি মাৰি এই গাঁতটো ফিল আপ কৰিব লাগিব সেই বস্তু নিজে উঠি আহিব চাওক এতিয়া ৰাইজসকল এইটো মই খুলি আছোঁ মম ভৰাই এতিয়া এনেকুৱা এটুকুৰা লৈ ল'ব যিটো মমটোৰ ভিতৰত ঠেলি হ'ব চাওক ইমানটো ওলাই আহিলে এইটো বহুত জাম থাকে তো ইয়াক যিমান মানে আমি এফালৰ পৰা টাইটকৈ বস্তুবোৰ ভৰাই দিম সি ওপৰলৈ ওলাই আহিব আৰু অকণমান আছে যিহেতু মই আৰু অকণমান মমটো লৈ লৈছোঁ বাৰু ইমানটো অকণমান হ'লে হৈ যাব আপুনি চাব এইটো বনাই লৈছোঁ যাতে ইয়াত সোমাই যায় আৰু হ'ল যিহেতু এতিয়া মই ইয়াক আকৌ কাম কৰি এইটো চাওক ওলাই আহিলে ইয়াত দেখিলে ইয়াত মানে ইয়াত মমটো যিমান ভৰা হ'ল ভিতৰত ফিল আপ হৈ গ'ল আৰু এইটো ওপৰলৈ ঠেলি আনিব এইটো আছে যদি আপুনি ঘৰত কেতিয়াবা যদি ফেন বেয়া হৈছে কোনো মিস্ত্ৰী পাবলৈ অসুবিধা আছে বোলে বেৰিঙৰ বহুত চাউণ্ড আহিছে বেৰিং চেঞ্জ কৰিব লাগে কিন্তু সদ্যহতে এই ফেনৰ বেৰিং সহজ বৰ বেয়া নহয় ইয়াত কিছুমান হেৰি থাকে গ্ৰীজ থাকে গ্ৰীজটো মানে যেতিয়া বেছি দিন ইউজ কৰা হয়তো টাইট হৈ যায় মানে সেইটো চেঞ্জ কৰি দিলে আকৌ ইয়াক ৰিইউজ কৰিব পাৰি চ' আপোনাক আজি টেকনিকটো শিকালোঁ যদি ইয়াত তেনেকৈ লাগি থাকে সেই বেৰিংটোত তেতিয়া আপুনি কেনেকৈ এৰাব যদি আপোনাৰ একো সঁজুলি নাই সেই টেকনিকটো আজি শিকালোঁ এতিয়া এইটো ভালকৈ ৱাছ কৰি দিম আৰু এইটো ৰিইউজ কৰা হ'ব ইয়াত যিমানখিনি আছে এইটো ওলাই দিম তাৰপিছত আপোনাৰ এইটো ৰিইউজ হ'ব এইটো দেখিছে পৰা হৈ গ'ল এইটো ঘূৰাই দিলে এইটো চাফা হৈ যাব এইটো আৰু এইটো চাওক বেৰিং ঘূৰি আছে এতিয়া এইখিনি ব্ৰাছ চাছ কৰি দিলে এইটো ক্লিন হ'ব আৰু ধুনীয়াকৈ ইয়াত গ্ৰীজ চিজ কৰি আকৌ আমি ইয়াত ফেনত ইউজ কৰি দিম আজি টেকনিকটো সেইটোৱে আপোনালোকে বাই চান্স যদি কাৰোবাৰ এনেকৈ বেৰিং চেঞ্জ কৰিব নোৱাৰে যদি ঘৰত পৰি আছে বা বেৰিংটো যেতিয়া খোলা হয় যদি আপোনাৰ একো সা সঁজুলি নাথাকে খুলিব পৰাকৈ বিশেষকৈ আমাৰতো তেনেকুৱা মিস্ত্ৰী নহয় এদিন কিবা এটা প্ৰব্লেম ওলায় যদি আপোনাৰ বজাৰত গৈ থাকিবলৈ মন যায় নিজে কৰিব যদি মন গৈছে তেতিয়া আপোনালোকে এই পদ্ধতিটো কৰিব পাৰে এটুকুৰা মম লাগিব আৰু ইয়াত যেনেকৈ দেখুৱালোঁ ভিডিঅ'ত তেনেকৈ কৰিব আৰু ওপৰ ফালৰ পৰা যিমান পাৰে মাৰি ভৰাব তেতিয়া এই বস্তুটো গেপটোত মানে তলৰ ফালৰ পৰা ফিল আপ হৈ ওপৰলৈ ঠেলি ঠেলি আনি থাকে তেতিয়া এইটো ওলাই পৰে এইটোৱে আছিলে আজিৰ ভিডিঅ'টো কৰিছোঁ আৰু এনেকৈ ভিডিঅ'টো কৰিছোঁ ঘৰতে আছোঁ যিহেতু কি কৰোঁ কি নকৰোঁ লাগিলে কিবা এটা কৰাৰ মন এটা আছিল তো টাইম পাছটো কৰিব লাগিব সেয়ে আজি মই ফেনখনকে ঠিক ঠাক কৰিছোঁ আৰু নহ'লে বৰ ঘং ঘং কৰে মানে এইটো মানে কি হ'ল এনেওতো সদ্যহতে 1 বছৰ 2 বছৰ মূৰে মূৰে সেই বেৰিংবিলাক ৱাছ কৰিব লাগে 2-3 বছৰৰ পিছত হৈ যোৱাৰ লগে লগে এইটো আমাৰ এইটো পুৰণা আছিলে দেউতাই লগাই থৈ যোৱা ফেন আছিলে সেইকাৰণে চেঞ্জ কৰিব মন নাযায় দেউতা যিহেতু এতিয়া নাই এবছৰ হৈ গ'ল এবছৰ তো তেওঁৰ স্মৃতিতে ফেনকেইখন ঘূৰাই থাকিম আৰু বিশেষ ৰুমত ইউজ কৰিম এইবোৰ ঠিক ঠাক কৰিব লৈছোঁ চ' পিছৰখিনি দেখাম কেনেকৈ ফেনখন চলে আপুনি চাওক এইটো চাওক দুটা বেৰিং চাফা হৈ গ'ল এতিয়া ইয়াত গ্ৰীচিং কৰা হ'ব
তো এইকেইটা লেতেৰা হৈছিলে, এইকেইটা চফা কৰি এতিয়া গ্ৰীচিং কৰি দিম, ফিৰ আকৌ ফেনত বহাই দিম, গৈ চলিম। চাই থাকক, এতিয়াতো গ্ৰীচ আনি থৈ দিয়া আছে, গ্ৰীচটো লগাম। গ্ৰীচটো একচুৱেলি দুটা চাইজ থাকে, এই চাইজটো ওপৰত থাকে, ইয়াৰ বেৰিংটো চাইজ প্ৰত্যেকৰ বেলেগ বেলেগ। ইয়াত 6202 হয়, যদি 6202 যদি ওপৰটো হয় তেতিয়া তলতো হ'ব 6201 বেৰিং, ফেনৰ বেৰিং। তো যিয়ে নহওক, এতিয়া আপোনাৰ চালে গ্ৰীচ আছে, গ্ৰীচটো আমি ধুনীয়াকৈ লগাম এতিয়া চফা কৰি। নতুন গ্ৰীচ এইফালে লগাই হৈ গ'ল, এতিয়া এইফালে দি লগাব লাগিব। মানে কি হ'ল, এটা পুৰণা বেৰিং আমি দোকানত লৈ গ'লে লগে লগে চেঞ্জ কৰি দিম। এইটো মানে পুনৰবাৰ ইউজ কৰিব পাৰি। এইটো ভালকৈ চফা কৰি কেনে আকৌ গ্ৰীচিং কৰি দিলে আকৌ আগৰ নিচিনা হৈ যায়। এইটো এতিয়া যেতিয়া দিনটো পুৰা স্মুথ হৈ গ'ল। বৰ অভাৰ গ্ৰীজো দিব নালাগে, অভাৰ হ'লে যিকোনো ক্ষেত্ৰতে বেয়া হৈ যায়। তো সেইকাৰণে ধুনীয়াকৈ দুটা চিল পেকিং কৰি দুইফালে সমানকৈ ইফালে ইফালে এনেকৈ দিব লাগে। কিনাৰটা আছিলে ডাঙৰ হৈ গ'ল, দুটা গ্ৰীচিং কৰা হৈ গ'ল। এতিয়া লগাম আৰু আহি গ'ল। এতিয়া এইটো চাফ চিকুণ কৰিলোঁ, এতিয়া বেৰিংটো বহাব লাগিব। সেইকাৰণে অকণমান নেক্সট বাৰ যেন আকৌ খুলিবৰ কাৰণে সহজ হ'বৰ কাৰণে মই অকণমান এই ছাইডে কভাৰটো গ্ৰীচ লগাই দিছোঁ, জাষ্ট অকণমান। আৰু কিছুমান কাম শিকি থ'ব লাগে। এটা যদি আমি এতিয়া দোকানত যাওঁ, গৰম সময়তো তেওঁলোকৰ দোকানতো বহুত কাষ্টমাৰে বস্তু বনাবলৈ দিয়ে, তেতিয়াতো আমি লগে লগে পাই নাহোঁ। সেইকাৰণে কিছুমান যদি আপোনাৰ সময় আছে, সময় থকা সকলেহে পায় এইবিলাক। ধুনীয়াকৈ হৈ গ'ল। অকণমান তললৈ দিবৰ কাৰণে হ'লে অলপ হৈ গৈছে। এতিয়া এইটো বহি গ'ল, সেইবোৰ সোমাব নালাগে। এতিয়া এইটো হৈ যোৱাৰ পিছত আমাৰ এইটো যিটো বেৰিং থাকে তেওঁলোকৰ মেগনেটিঙৰ কাম কৰে। এইটো ছেম একে থাকে, যিফালে বহাই দিলে হৈ যায়। সেইটো হৈ গ'লো। এতিয়া আমি কি কৰিম নেক্সট, এই বস্তুটো আহিব। ইয়াতো মই অকণমান গ্ৰীচ কৰি দিছোঁ, যাতে আকৌ নেক্সট কেতিয়াবা খুলিব লগা হ'লে সহজতে এৰি আহে। এইটো হৈ গ'ল, তাক ধুনীয়াকৈ বহিছে। এইটো অলপমান চাব যাতে হেৰি নহয় আৰু। এতিয়া নেক্সট আছিলে এইটো বস্তু, এই বেৰিংটো ইয়াত বহাব লাগিব। ইয়াতো অকণমান গ্ৰীচ দি লৈছোঁ যাতে এইটো আৰু আমি ইয়াতে অকণমান চাইড কৰি লৈছোঁ যাতে আপোনালোকে ৰখাৰ সুবিধা হয়। সোমাব। হৈ গৈছে। এতিয়া আমি এইটো বস্তু ইয়াত ফিক্স কৰিম, এইফালে ভৰাই দিম। অলৰেডি হৈ গ'ল। ফেনটো ইমানেই থাকে, বেছি কাম নাথাকে। এতিয়া চাওক কিমান স্মুথলি চলিছে এইটো। নহ'লে মানে কি হয়, ফেনৰ যিটো চিলিং ফেনত যিটো কৰ 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 শব্দ আহে, সেইটো বৰ অসহ্যকৰ হয়। সেইকাৰণে মানে এইকেইদিন থাকিও চলাব পৰা নাছিলোঁ, সেইটো দুখতে মানে আৰামটো চাবলৈ যাওঁতে একদম হুলস্থুল কৰি দিছিলে ৰুমটো। তো সেইকাৰণে বনালোঁ, নিজে খুলিব চেষ্টা কৰিলোঁ। এয়াই আছিলে। এতিয়া আপোনালোকক শিকালোঁ, সেই বেৰিংকেইটা যদি কেতিয়াবা লাগি ধৰে
তেতিয়া সেই মম ইউজ কৰি কিনে যদি আপোনাৰ নিজৰ সঁজুলি নাথাকে ঘৰততো আমাৰ নাথাকে প্ৰায় আমিতো তেনেকুৱা দোকান মানে খুলি বহা নাই যিহেতু প্ৰফেচনেল নহয় যিহেতু ঘৰত কেতিয়াবা যদি আপোনাৰ পটককৈ যদি নিজে কৰিব লগা মন যায় তেতিয়া সেই পদ্ধতিবিলাক আপোনাক ইউজ কৰিব পাৰে আৰু দেখাই আছোঁ আপোনালোকে চাই গৈ থাকক পিছত এইখিনি লগা ফিটিং কৰাৰ পিছত ওপৰত চিলিঙত লগাইখিনি কেনেকুৱাকৈ ঘূৰিছে সেইটো দেখাই দিম ধৰক লগাব আছে সেইটো ইয়াত হ'ব বাকীখিনি লগাই আছোঁ এই বস্তুটো অলপ ভাল আছে এইফালে লগাব লাগে কানেকশ্যন কৰা আছে কানেকশ্যনবিলাক ইজি পাৰিব আমাৰ কাম নহয় এইবিলাক টেপ মাৰি দিছোঁ আৰু ওপৰত থকা বস্তুখিনি আৰু মাথা মাৰা কৰি থাকে হৈ গ'ল কানেকশ্যন কৰিম আৰু ঘূৰি থাকিব হৈ গ'ল আৰু বহুতে লাগিব পাৰে এতিয়া নহয় বহুত বস্তু হৈ গ'ল এতিয়া বৰ্তমান ফিট কৰি হৈ গ'ল এই ফেনৰ অৱস্থা এতিয়া লগাবলৈ যাওঁ লগাই চলাম কিমান বতাহ পাই চাব লাগিব ফ্ৰেণ্ডছ চলি গ'ল ফেনখন এতিয়া চাউণ্ড নাই খুব নৰ্মেল এইটো বাৰাণ্ডাৰ হেৰি আছিলে ফেন বাৰাণ্ডাৰ ফেন হয় মানে কি হয় এইটো মানে যেতিয়া আমি বাহিৰত গধূলি মান বহি থাকোঁ তেতিয়া এনেকুৱা চাউণ্ড ওলাই ৰাস্তাৰ ফালে যোৱা মানুহে কওঁ খাঁ এইবিলাক শুনি পাই চাগে সেই সময় পোৱা নাছিলোঁ আচলতে কৰি দিলোঁ এতিয়া আৰামত বহিম এনেকৈ বহি চাই চ' থেংক ইউ সেয়াই আছিল আজি ভিডিঅ' আৰু আপোনালোকক পৰাপক্ষত চেষ্টা কৰি চাব বনাই চাব মই ক'লোৱেই বিশেষকৈ বেৰিংকেইটা কিছুমান বেৰিং লাগি আহে কেতিয়াবা নাহে যদি নাহে তেনেকৈ মই ইউজ কৰাৰ নিচিনাকৈ ইউজ কৰিব বেৰিং অট'মেটিক ওলাই আহিব আপুনি নতুনো কৰিব পাৰে নতুন বেৰিঙো লগাব পাৰে বা পুৰণা ৰিংকেট আপুনি চাব যদি ৰানিং কৰি চাব যদি ক'ৰবাত কাটি যোৱা দাগ থাকে বা বল কেতিয়াবা ভাঙি যায় তেতিয়া নতুন বেৰিং লগাব লাগিব চ' ইয়াৰে আছিল মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট এটা কৰিব চাওকচোন একদম গৰমত ঘামি জামি এই হাতৰ অৱস্থা যি নহওক কৰিলোঁ ছাকচেছ হ'লোঁ আৰু এতিয়া চাউণ্ড টাউণ্ড নাই ধুনীয়া আৰু থেংক ইউ